হাই দোস্ত, এছামিজ অল এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত মই শিকাই দিম যিসকলে ফেচবুকৰ বিষয়ে নাজানে। ফেচবুকত যদি আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে বা পাছৱৰ্ডটো চেঞ্জ কৰিব বিচাৰে বা নতুনকৈ ফেচবুক খুলিছে কিন্তু নাম্বাৰটো হাইড কৰিব বিচাৰে, এই সম্পূৰ্ণ প্ৰচেছ মই বুজাই দিম কেনেদৰে কৰিব। গতিকে পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যাতে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে জানিব পাৰে। ইয়াৰ বাবে প্ৰথমতে আমি যাব লাগিব ছিটিংছত গৈ ছিটিংছত ক্লিক কৰি দিব। তাৰপিছতে যদি আপুনি নতুনকৈ ফেচবুক একাউণ্ট খুলিছে, ফেচবুক একাউণ্টটোৰ আপুনি নাম্বাৰটো বা আপোনাৰ ডেট অফ বাৰ্থটো হাইড কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে ইয়াত গৈ ইয়াত আপোনালোকে দেখা পাব এটা প্ৰাইভেচি ছিটিংছ বুলি এটা ইয়াত অপশ্যন আছে। এই প্ৰাইভেচি ছিটিং অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে দেখা পাব ইয়াত স্ক্ৰল কৰি দেখা পাব হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট। তোমাক ফ্ৰেণ্ড ৰিকুৱেষ্ট অকল প্ৰাইভেট কৰি থ'ব পাৰা, মানে যাক কৰিব বিচৰা সেইটো কৰিব পাৰা বা এভৰিৱান কৰি থ'ব পাৰা। আপোনাৰ যিটো ফ্ৰেণ্ড লিষ্ট আছে এই ফ্ৰেণ্ড লিষ্টটো আপুনি পাব্লিক কৰিও ৰাখিব পাৰা বা আপুনি অনলি মি কৰিও ৰাখিব পাৰা, সেইটো আপোনাৰ কথা। গতিকে ইয়াত তলত গৈ মাত্ৰ আপুনি ইয়াত দেখা পাইছে হু কেন চি ইয়ৰ বাৰ্থডে, আপুনি বাৰ্থডেটো হাইড কৰি থ'ব পাৰে। হু কেন চি ইয়ৰ বাৰ্থডে ইয়াৰ এইটো হাইড কৰি ৰাখিব পাৰে। আমি ইয়াত দেখুৱাই দিম হু কেন চি ইয়ৰ কণ্টেক্ট ইনফৰ্মেশ্যন, এই থাৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত মোৰ নাম্বাৰটো আহি গৈছে, ইয়াত নাম্বাৰটোত ক্লিক কৰি দিব। ইয়াতে যদি আপুনি পাব্লিক কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ যি নাম্বাৰ দি আপুনি ফেচবুক একাউণ্টটো খুলিছে সেই নাম্বাৰটো আপোনাৰ একাউণ্টত গৈ বেলেগ ফ্ৰেণ্ডে চেক কৰিব পাৰিব। যদি আপুনি পাব্লিক কৰি থয়, যদি আপুনি অনলি মি কৰি থয় তেতিয়াহ'লে আপোনাৰ নাম্বাৰটো আন কোনো ব্যক্তিয়ে দেখা নাপায়, অনলি আপুনি দেখা পাব। ঠিক আছে, এই এটা প্ৰচেছ মই দেখুৱাই দিলোঁ। এইবাৰ মই দেখুৱাই দিম যদি আপোনালোকে নতুনকৈ ফেচবুক একাউণ্ট খুলিছে, ফেচবুক একাউণ্টৰ পাছৱৰ্ডটো পাহৰি গৈছে, কিবা কাৰণত আপুনি ফেচবুকটো পাহৰি গৈছে, ফেচবুকৰ যিটো পাছৱৰ্ড সেইটো পাহৰি গৈছে, বা ফেচবুকৰ বৰ্তমানে থকা পাছৱৰ্ডটো যদি আপুনি চেঞ্জ কৰিব বিচাৰে কেনেদৰে চেঞ্জ কৰিব সেই বিষয়ে দেখুৱাই দিম। ইয়াৰ বাবে আপুনি যাব লাগিব, স্ক্ৰল কৰিব, স্ক্ৰল কৰি তলত গৈ থাকিব, গৈ এটা অপশ্যন দেখিব ইয়াত এটা অপশ্যন দেখিব চিকিউৰিটি এণ্ড লগইন, চিকিউৰিটি এণ্ড লগইন এই অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছতে আপুনি ইয়াত দেখিবলৈ পাইছে চেঞ্জ পাছৱৰ্ড বুলি ইয়াত এটা অপশ্যন আছে, চেঞ্জ পাছৱৰ্ড এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপুনি কাৰেণ্ট পাছৱৰ্ড, নিউ পাছৱৰ্ড এণ্ড ৰিটাইপ নিউ পাছৱৰ্ড। যদি আপুনি বৰ্তমানে যিটো পাছৱৰ্ড জানে সেই পাছৱৰ্ডটো যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত কাৰেণ্ট পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব আৰু ইয়াৰ পাছতে নিউ পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব আৰু ৰিটাইপ নিউ পাছৱৰ্ডটো পুনৰ এণ্টাৰ কৰিব লাগিব। এই প্ৰচেছটো হৈছে যদি আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব বিচাৰে, কেৱল পাহৰি যোৱা নাই, কেৱল চেঞ্জ কৰিব বিচাৰে, সেই ক্ষেত্ৰত আপুনি ইয়াত এনেদৰে কৰিব লাগিব। এইখিনি পূৰণ কৰাৰ পিছত আপুনি ছেভ চেঞ্জেছ অপশ্যনটোত ক্লিক কৰি দিব। যদি আপুনি সম্পূৰ্ণ ফেচবুকৰ পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহ'লে ইয়াত দেখা পাইছে আপুনি ফৰগেট পাছৱৰ্ড বুলি ইয়াৰ অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা আছে ফেচবুকত সেই মোবাইল নাম্বাৰটোৰ লাষ্টৰ দুটা ডিজিট ইয়াত আহি গৈছে আৰু তাৰপিছত ইয়াত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব।
কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিল এই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোত আপোনাৰ এটা 6টা সংখ্যাৰ কোড গৈছে মানে ভেৰিফিকেশ্যন কোড গৈছে এই কোডটো ইয়াত এন্টাৰ কৰিব লাগিব ইয়াত কোডটো মই বহুৱাই দিছোঁ তাৰপিছত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াত এন্টাৰ এ নিউ পাছৱৰ্ড যি নতুন পাছৱৰ্ড ৰাখিব বিচাৰে আপুনি ইয়াত এন্টাৰ কৰিব পাৰে ইয়াত আপোনালোকে যেতিয়া পাছৱৰ্ড দিব তেতিয়া হলে কেপিটেল লেটাৰ স্মল লেটাৰ লগতে @ বা ষ্টাৰ এনেকুৱা ব্যৱহাৰ কৰিব লাগে এইটো বহুত সিকিউৰিটি পাছৱৰ্ড হয় গতিকে আপোনালোকে কি কৰিব এনেদৰে এটা সিকিউৰিটি পাছৱৰ্ড এন্টাৰ কৰিব আৰু তাৰ পাছতে আপুনি ইয়াত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পাছৱৰ্ড এই পাছৱৰ্ডটো আপোনাৰ এক্টিভ হৈ যাব আৰু আপুনি ইয়াত টিক মাৰ্ক দিয়া অপশ্যনটোত ক্লিক কৰি আপুনি ইয়াত লগ আউট হ'ব পাৰে একাউণ্টত লগ আউট হৈ মাত্ৰ পুনৰ লগ ইন কৰিব পাৰে গতিকে এই ভিডিঅ'ত মই দেখাই দিওঁ কেনেদৰে আপোনালোকে ফেচবুকৰ পাছৱৰ্ড চেঞ্জ কৰিব ধন্যবাদ